নমস্কাৰ, গুড আফটাৰনুন। মই এতিয়া বৰ্তমান খানাপাৰা ৱাকিং জোনত ইভিনিং ৱাক কৰিবৰ কাৰণে আহিলোঁ। ভাবিলোঁ অলপমান ইভিনিং ৱাক কৰা যাওক, যিহেতু পূজা আজি ষষ্ঠী, দুৰ্গা পূজা আজিৰ পৰা হৈছে, ষষ্ঠী বুলি আমি জানো। গতিকে সকলোৰে এটা মনৰ আনন্দৰ এটা অনুভৱ পূজা বুলি। মোৰো আনন্দৰ অনুভৱ হৈছে পূজা বুলি। ৱাকিং দিনত এতিয়া খোজকাঢ়ি আছোঁ। আজিকালি আৰু এটা নতুন সমস্যা, একচুৱেলি গুৱাহাটীত তেনেকুৱা ধৰণৰ ট্ৰেইন নাছিলে। আজিকালি এইটো ট্ৰেইনটো হৈছে কি, যিকোনো পুলিচ পইণ্টত, বোলে জয়ানগৰ পুলিচ পইণ্টে হওক বা উলুবাৰী পুলিচ পইণ্টে হওক, বশিষ্ঠতে হওক, কেতবোৰ ভিখাৰীয়ে পইণ্টত বহুত অসুবিধা দিয়ে। মাজতে মই দেখিলোঁ এখন গাড়ীয়েতো ভিখাৰী এটা খুন্দিয়াবই বিচাৰিছিলে। ছিগনেল দি দিলে, ছিগনেল পৰি আছিলে, গাড়ীবোৰ ৰখি আছিলে। ছিগনেল দিয়াৰ লগে লগে গাড়ীখনে স্পীড দি দিলে, আগত এটা ভিখাৰী আছিলে, তাক অলমষ্ট খুন্দিয়াইছিলে। আৰু এই ট্ৰেইনটো বৰ ঠিক ট্ৰেইন নহয়। ঠিক তেনেদৰে জয়ানগৰ চাৰিআলি, উলুবাৰী পইণ্টত এই ভিখাৰীবিলাক বৃদ্ধি পাইছে। গাড়ীখন ৰখিবই নোৱাৰি, আহি আইনাত টক টক কৰি ভিক্ষাটো খোজে। আৰু কেতবোৰ ভিখাৰীটো সুস্থ একেবাৰে, হাত ভৰি ভাল। মই সেই ভিখাৰীবিলাকক পইচা নিদিওঁ, কাৰণ হাত ভৰি ভাল, কাম কৰি খাব পাৰে, তথাপি ভিক্ষা খুজি খায়। গতিকে এইটো কেতিয়াও একচেপ্ট কৰিব নোৱাৰি। আৰু কেতবোৰ মাইকী মানুহে বাচ্ছা কোচত লয় আপোনাৰ গাড়ীখনৰ ওচৰলৈ আহিব, ভিক্ষা খুজিব। এদিন মই এগৰাকী মহিলাক সুধিলোঁ, ভিক্ষা খুজি থকা, আপুনিতো সুস্থ সবল, ব'লক মোৰ ঘৰলৈ ব'লক, কাম কৰিব লাগিব। কাম কৰিব, বাচন ধুব, কাপোৰ ধুব, তাৰ বিনিময়ত মই পইচা দিম। মুখখন বেকেটা কৰি গুচি গ'ল। আৰু কেতবোৰে, আজিতো মই উলুবাৰী পইণ্টত কেইগৰাকীমান মহিলা ভিখাৰী হাতত ভগৱানৰ ফটো লৈ ভিক্ষা খুজি আছে। মই প্ৰশ্ন কৰিলোঁ, এই যে ভগৱানে ভিক্ষা কৰি আছে, ভগৱানৰ ফটোখন দেখায়, কি কৰিব? মানে ভগৱানক আমি পূজা কৰিম এই পইচাখিনি। মই পইচা দিলেহে তোমাৰ পূজা হ'ব নেকি? মই পূজাও কৰিম আৰু খামো। উত্তৰটো চাওকচোন, পূজাও দিব, খাবও। এই ট্ৰেইন খুব গুৱাহাটীত বৰ পুৰণা ট্ৰেইন নহয়, নতুন ট্ৰেইন। গতিকে বৰ অসুবিধা হৈছে গাড়ী ঘোঁৰা চলাই পুলিচ পইণ্টত ৰখিব নোৱাৰি, ভিখাৰী আহি হাজিৰ। প্ৰশাসনে কিবা এটা ব্যৱস্থা ল'ব পাৰে নেকি, চিন্তা কৰা উচিত।